আজি আমি এটা নতুন বিষয় বস্তু লৈ পেলাই আহিছোঁ দেই। আৰু এই নতুন বিষয়বস্তুটো হ'ল পখিলাৰ জীৱন চক্ৰ সম্পৰ্কে আলোচনা কৰা। পখিলা হ'ল প্ৰকৃতিৰ এক অনন্য সৃষ্টি আৰু ইহঁতৰ নানা ৰঙে সুন্দৰতাই যুগ যুগ ধৰি মানৱ জাতিক আকৰ্ষিত কৰি আহিছে। নানা ৰঙী পখিলাবোৰে ফুলে ফুলে উৰি ঘূৰি ফুৰা আমি যেতিয়াই দেখোঁ আমি মন্ত্ৰমুগ্ধ যেন হৈ পৰোঁ। ইহঁত দেখিবলৈ অত্যন্ত আকৰ্ষণীয়। পখিলাৰ সাধাৰণতে দুটি উজ্জ্বল আৰু ৰঙীন পাখি থাকে। দিনৰ দিনটো ফুলে ফুলে উৰি ঘূৰি ইহঁতে মৌ সংগ্ৰহ কৰে। আজি আমি এই ভিডিঅ'টোৰ যোগেদি পখিলাৰ জীৱন চক্ৰ সম্পৰ্কে আলোচনা কৰিম দেই। আৰু কেনেকৈনো এটা কণীৰ পৰা পখিলাৰ জীৱন পৰিক্ৰমা আৰম্ভ হয় সেই বিষয়ে আলোচনা কৰিম। ভিডিঅ'টো যদি ভাল লাগে শেষলৈ চাবা আৰু ভাল লাগিলে এটা লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা দেই। এতিয়া আমি আৰম্ভ কৰিছোঁ ভিডিঅ'টো। পখিলাৰ জীৱন চক্ৰটো আৰম্ভ হয় এটা কণীৰ পৰা। আৰু কণী, পলু, লেটা আৰু এটা পূৰ্ণাংগ পখিলা, এই 4টা পৰ্যায় থাকে পখিলাৰ জীৱন চক্ৰটোত। কণীক ইংলিছত কোৱা হয় এগ, এগ মানে কণী। তাৰ পিছৰ পৰ্যায়টো পায় ইহঁতে পলু হিচাপে। পলুটো হৈছে ইংৰাজীত কোৱা হয় কেটাৰপিলাৰ, CATERPILLAR, কেটাৰপিলাৰ। তাৰ কেটাৰপিলাৰ বা পলুৰ পৰ্যায়ৰ পাছতেই ইহঁতে লেটা হিচাপে থাকে। আৰু এইটো লেটাক ইংৰাজীত কয় ক্ৰেইচলিছ। ক্ৰেইচলিছ স্পেলিংটো হৈছে CHRYSALIS, ক্ৰেইচলিছ। তাৰ পিছত হ'ল এটা পূৰ্ণ পৰ্যায়ৰ পখিলা বা এডাল্ট ইমাৰ্জেছ বা পূৰ্ণাংগ পখিলা। এতিয়া আমি আহোঁ, প্ৰথমতে আমি জানো যে এটা মাইকী পূৰ্ণাংগ পখিলাইকহে আচলতে এজনী মাইকী প্ৰাপ্তবয়স্ক পখিলাই কণী পাৰিব পাৰে, হয়নে? আৰু সেই পখিলা এজনীয়ে যেতিয়া সাধাৰণতে কণী ক'ত পাৰে জানে? গছৰ পাতত পাৰে। গছৰ পাতত কণীবোৰ পৰাৰ পিছত ইহঁতে উৰি গুচি যায়। এই কণীবোৰ কিন্তু বিভিন্ন ৰঙৰ হ'ব পাৰে। কণীবোৰৰ ৰং দিনে দিনে পৰিৱৰ্তন হৈ থাকে। আৰু পৰিৱৰ্তন হোৱাৰ অৰ্থটো কি? কণীবোৰৰ ভিতৰত লাৰ্ভা বা এই পলু এটা সৰু অকণমানি পলু এটাৰ জন্ম হয়। আৰু এই কণীবোৰৰ ভিতৰত যেতিয়া লাৰ্ভা সৃষ্টি হ'বলৈ গৈ আছে, তাৰমানে পলুৰ সৃষ্টি হ'বলৈ গৈ আছে। এই সময়ত আনকি কণীবোৰৰ ভিতৰত থকা যিটো পলু সেইবিলাক লৰচৰ কৰাও দেখা যায়। এতিয়া ঠিক 5 দিনমানৰ পাছত দেখিবা সেই কণীৰ ৰংটো যেন ক'লা যেন হৈ আহিছে। অৰ্থাৎ লাৰ্ভাবোৰ বা পলুবোৰ পূৰ্ণ হৈ গ'ল। তাৰপাছত এটা সময়ত এই পলুবোৰ কণীৰ খোলাটো ভাঙি বাহিৰলৈ ওলাই আহে। বাহিৰলৈ ওলাই আহিয়েই এই পলুবোৰে, ইংৰাজীত যাক কেটাৰপিলাৰ কয়, এই পলুবোৰে কণীৰ খোলাটো খাবলৈ আৰম্ভ কৰে। আৰু কণীৰ খোলাটো খোৱা শেষ হোৱাৰ পাছতেই এই পলুবোৰে যিডাল গছত থাকে সেই গছৰ পাতবোৰ খাবলৈ আৰম্ভ কৰে। বুজিলা? পাতবোৰ খোৱাৰ পাছত এই পলুবোৰে 10 বা 12 দিনৰ ভিতৰত প্ৰায় 3 চেণ্টিমিটাৰ পৰ্যন্ত দীঘল হৈ যায়। এই সময়ৰ ভিতৰত আকৌ পলুবোৰে সাপৰ দৰে নিজৰ মুঠবোৰ সলাই থাকে। প্ৰায় 4 পৰা 5 বাৰলৈ ইহঁতে নিজৰ মুঠ বা ছালখন সলাই থাকে। আৰু সলাই লৈ 20 পৰা প্ৰায় 25 দিন পাছত এই পলুবোৰে, তাৰমানে এনেকৈ সলাওঁতে 20-25 দিনমান পাছত পলুবোৰে সম্পূৰ্ণৰূপে বিকশিত হৈ উঠে। এই সময়ত এই পলুবোৰে প্ৰায় 5 পৰা 6 চেণ্টিমিটাৰ পৰ্যন্ত দীঘল হৈ পৰে। এইখিনিতে এটা বিশেষভাৱে জানিবলগীয়া কথা হ'ল যে পলুবোৰে ইহঁতৰ মুঠবোৰ যেতিয়া সলায়, মুঠবোৰ সলোৱাৰ লগে লগে ইহঁতৰ ৰং আৰু ৰূপবোৰো সলনি হৈ গৈ থাকে। সম্পূৰ্ণ বিকশিত হোৱাৰ পাছত এই পলুবোৰে পাতবোৰ খাবলৈ কি কৰে? বন্ধ কৰি দিয়ে। এইবাৰ কি কৰে? পাতবোৰ খাবলৈ বন্ধ কৰিলেতো তাৰপিছত নিজকে সম্পূৰ্ণ পখিলাৰ ৰূপ ধাৰণ কৰিবলৈ লেটাৰ সৃষ্টি কৰে।
কেনেকৈ? পলুবোৰে নিজৰ মুখৰ পৰা ওলোৱা এবিধ এঠাৰে এই লেটাবোৰৰ সৃষ্টি কৰে। তাৰপাছত নিজৰ শৰীৰৰ পাছৰ অংশটো লেটাৰ এঠা থাকে নহয়, সেই এঠা থাকে লেটাবিলাকত এঠাৰ সৈতে সংযুক্ত কৰি দি সেই এঠাবোৰেৰে নিজৰ শৰীৰটো ঢাকি আবদ্ধ কৰি নিজকে সুৰক্ষিত কৰি ৰাখে। এনেদৰে গঠন হোৱা এটা নতুন লেটাৰ ভিতৰত লেটাক ইংৰাজীত কি বুলি কয়? আমি আগতে কৈছিলোঁ লেটাক কয় ক্ৰেছলিছ। স্পেলিংটো হৈছে CHRYSALIS, ক্ৰেছলিছ। তাৰপিছত লেটাৰ এইদৰে কি কৰে? সিহঁতে নিজকে সুৰক্ষিত কৰি ৰাখে। প্ৰায় এমাহমান পাছত ইহঁতৰ ভিতৰৰ পখিলাটো সম্পূৰ্ণ বিকশিত হৈ এটা সুন্দৰ পখিলা হৈ বাহিৰলৈ ওলাই আহে। বুজিলা? আৰু লেটাৰ পৰা ওলাই অহাৰ পাছত পখিলাৰ পাখিবোৰ প্ৰায় এঘণ্টামানৰ ভিতৰত নিজে নিজে বিকশিত হৈ নতুন জীৱন এটা লাভ কৰি নতুন যাত্ৰা আৰম্ভ কৰে। আৰু পখিলাই নতুন যাত্ৰা আৰম্ভ কৰি উৰিবলৈ শিকে, উৰি গুচি যায়। এইটোৱে হৈছে পখিলাৰ জীৱন চক্ৰ। গতিকে আমি পালোঁ পখিলাৰ জীৱন চক্ৰ এটাত 4টা পৰ্যায় আছে। কণী, ইংৰাজীত কয় এগ, তাৰপিছত পলু, কেটাৰপিলাৰ, তাৰপিছত লেটা, ক্ৰেছলিছ, তাৰপিছত হৈছে পূৰ্ণ পখিলা বা এডাল্ট এমাৰ্জেছ। বুজিলা?